Hello friends, welcome to my channel. হৈছে নে? গৈছিলো বজাৰলে, তাৰ পৰা এইটো এটা লৈ আহিছো, তাকো ফাটি পৰিলে। 5 টকীয়া শিখৰ, ইয়াত 10 টকা লয়, তাকো কিছুমান সিক্ৰেট দোকানত। আগতে ইয়াত পোৱা নগৈছিল, এতিয়া বৰ্তমান ইয়াত পায়। সো চাই থাকক আৰু বজাৰত কি কি কৰিলো। আমি গৈ আছো বাল কাটিব, নহয় চুলি কাটিব। সো চাই থাকক ভিডিঅ'টো আৰু জেগাত যাম, চাই থাকক। আগত পুলিচ আছে, গাড়ীৰ বাবে মাস্কখন লগাই ল'লো। আমাৰ অসমত এতিয়াও মাস্ক লগাই নে? কমেণ্ট কৰি জনাবচোন। खाना में আগতে খানা রামধেনু রঙেরে বুকুতে বিয়পা অভিমানী রে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মন শিখৰটো ইয়াত আগতে পোৱা নাযাইছিলে, তেতিয়া পায়। তাকো 5 টকীয়া শিখৰ 10 টকা। কি যে সৰ তুমি মই তোমাৰ এক